নমস্কাৰ, মই ফাৰুক। আজি আপোনালোকৰ সৈতে আলোকপাত কৰিব বিচাৰিছোঁ যে আপুনি সভাত ভাষণ কেনেকৈ আৰম্ভণি কৰিব। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টো আলোকপাত কৰিব বিচাৰিছোঁ। এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল আমি মিটিঙত যোৱাৰ লগে লগে যদি আমাক দুআষাৰ ক'বলৈ দিয়া হয়, সেই আৰম্ভণি আমি কেনেকৈ কৰিম। আজিৰ এই ভিডিঅ'টো একেবাৰে যিসকলে ভাষণ দিবলৈ নাজানে, আৰম্ভণি কেনেকৈ কৰিব তেখেতসকলে একেবাৰে প্ৰাথমিক পৰ্যায়টোৱে নাজানে, তেখেতসকলৰ কাৰণে সহায় কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো। আৰু বিশেষকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, নতুন প্ৰজন্মৰ একেবাৰে ভাষণ দি পোৱা নাই বা কেতিয়াবা মন যায় ভাষণ দিবৰ কাৰণে, মই তেখেতসকলক সহায় কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভাষণ আৰম্ভণি কৰিব যোৱাৰ আগত এইটো চাব লাগিব যে ভাষণখন কিহৰ ওপৰত ৰখা হৈছে। সকলো সভাৰ ভাষণ বেলেগ বেলেগ হয়। আপোনালোকৰ গাঁৱত যদি ৰাজহুৱা সভা হয়, তাৰ ভাষণ অলপ বেলেগ ধৰণৰ হয়, বা আপোনালোকৰ পঞ্চায়তত কিবা সভা হয়, তেতিয়া হ'লে তাৰ ভাষণ অলপ বেলেগ ধৰণৰ হয়। আৰু এনেকৈ সকলো সভাৰে ভাষণ বেলেগ বেলেগ হয়। প্ৰথমতে চাই ল'ব লাগিব যে মিটিংখন কিহৰ ওপৰত ডিপেণ্ড কৰি ৰখা হৈছে, কিহৰ ওপৰত ভিত্তি কৰি ৰখা হৈছে। সেই পৰিস্থিতি পৰিৱেশটো আপুনি প্ৰথমতে চাই ল'ব লাগিব। আৰু মিটিঙত কোন কোন বহি আছে, কোন কোন উপস্থিত আছে, সেই যিসকল ডেজিগনেশ্যনত থকা মানুহ আহি মঞ্চত বহি আছে, সেইখিনি আপোনালোকে প্ৰথমতে চাই ল'ব লাগিব। এতিয়া ধৰক চবৰে ডেজিগনেশ্যনসমূহ বেলেগ বেলেগ, আপুনি কাৰ কি ডেজিগনেশ্যন নাজানে, তেতিয়াহ'লে আপোনালোকে কেনেদৰে ভাষণ আৰম্ভ কৰিব। মই অলপ কৈ লওঁ যে যদি আপোনালোকৰ বিদ্যালয়ত যিকোনো মিটিং বা সভা ৰখা হৈছে বা আজি হ'ব, তেতিয়া তাত প্ৰথমতে আপোনালোকৰ বিশেষকৈ শিক্ষাগুৰুসকল থাকে। আৰু যিহেতু বিদ্যালয়, তাতে প্ৰধান শিক্ষক নিশ্চয় থাকিব। আৰু তেতিয়া প্ৰথমতে আৰম্ভণি এনেকৈ কৰিব যে আজিৰ শ্ৰদ্ধাৰ তোমালোকৰ বিদ্যালয়ৰ নামটো কৈ ল'বা। ফৰ এক্সাম্পল, বালিজান প্ৰাথমিক বিদ্যালয়। প্ৰধান শিক্ষক মহোদয়, তোমালোকৰ বিদ্যালয়ৰ নামটো কৈ ল'বা। আৰু সন্মানীয় প্ৰধান শিক্ষক মহোদয়, মঞ্চত উপবিষ্ট শিক্ষাগুৰুসকল আৰু আমাৰ দাদা বাইদেউসকল, যদি তোমাতকৈ ছিনিয়ৰ থাকে জ্যেষ্ঠজন, বা সৰু থাকিলে কনিষ্ঠজন, বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই সকলোকে, বা যদি সেই গাঁৱৰ ৰাইজ থাকে বা সন্মানীয় ৰাইজ, মই সকলোকে মোৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ বা মোৰ প্ৰণাম জনাইছোঁ। এনেকৈ আৰম্ভণি কৰিবা। আৰু এটা কথা আপোনালোকক মই কৈ লওঁ বা তোমালোকক মই কৈ লওঁ যে ভাষণ ডিপেণ্ড কৰে 55% যি শাৰীৰিক ভংগীমা, যি বডি লেংগুৱেজ, সেই বডি লেংগুৱেজৰ ওপৰত 55% ডিপেণ্ড কৰে। কেনেকৈ থিয় হৈ কথা পাতিব আপুনি, বা ধৰি লওক গা যদি লৰাই থাকে আপুনি বা স্থিৰ হৈ কথা নাপাতে, তেতিয়াহ'লে সন্মুখত থকা মানুহজন বা সন্মুখত থকা মানুহখিনি ভাবিব আপুনি ভাষণ দিয়াত ইমান পাকত নহয় বা ইমান পাৰ্গত নহয়। আৰু 38% ডিপেণ্ড কৰে আপুনি ভাষণ দিওঁতে যি কথা কোৱাৰ সুৰ, সেই সুৰৰ ওপৰত 38% ডিপেণ্ড কৰে। আৰু 7% ডিপেণ্ড কৰে আপুনি ভাষণ দিওঁতে যিবোৰ শব্দ ব্যৱহাৰ কৰে, সেই শব্দবোৰৰ ওপৰত 7% ডিপেণ্ড কৰে। যে আপোনালোকক ভাষণ দিওঁতে এই কথাবোৰ সদায় মনত ৰাখিব। এতিয়া আপোনালোকে যদি আপোনালোকৰ গাঁৱত যি মিটিং হ'ব বা পঞ্চায়তত মিটিং হ'ব বা পৌৰসভাত মিটিং হ'ব, তেতিয়া সেই মিটিংসমূহত আপোনালোকে এনেকৈ আৰম্ভ কৰিব যে আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট পৰম শ্ৰদ্ধাৰ অতিথিবৃন্দ বা বিশিষ্ট সমাজকৰ্মীসকল যোনে বহে। আৰু সকলোৰে ডেজিগনেশ্যন বেলেগ বেলেগ হ'ব পাৰে।
কোনোবা ৰাজনৈতিক নেতা হ'ব পাৰে, কোনোবা শিক্ষক হ'ব পাৰে, কোনোবা সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী হ'ব পাৰে। সেই ডেজিগনেশ্যন অনুসৰি তেখেতসকলক সম্বোধন কৰিবা। তাৰপিছত সম্বোধন কৰি পেলাই মই সকলোকে মোৰ শ্ৰদ্ধা আৰু মোৰ সেৱা কৰা। বাকী কথাখিনি আপোনাৰ যি মনৰ ক'বলগীয়া কথাখিনি বা সন্মানীয় ৰাইজ তাতে থাকিব, সন্মানীয় ৰাইজ, উপস্থিত ৰাইজ, মই সকলোকে সেৱা জনাইছোঁ। এনেকৈ আৰম্ভণি কৰি পেলাই আপোনালোকৰ যি ক'বলগীয়া কথাখিনি আছে সেই কথাখিনি ক'বলৈ চেষ্টা কৰিবা। চ' গাইজ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো